হয় নমস্কাৰ গড়েশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 39তম ভগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱস গোটেই অসমতে পালন কৰিছে। আমিও গড়েশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাই আজি দিনজোৰা কাৰ্যসূচীৰে এই অভিৰুচি ক্ৰীড়া দিৱস ইয়াত উদযাপন কৰিছোঁ গড়েশ্বৰ মিনি ষ্টেডিয়ামৰ খেলপথাৰত। আৰু ইয়াত আমাৰ 6:30 বজাত গড়েশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে আমাৰ সভাপতি তথা প্ৰাক্তন EM সন্মানীয় মহেশ্বৰ বসুমতাৰী দেৱে। তাৰ পিছতে আমাৰ সমূহীয়া দৌৰ আৰম্ভ হয়। এই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে গড়েশ্বৰ ৰাজহ চক্ৰ বিষয়া মহোদয়ে। আৰু তাৰ পিছতেই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকলক আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। সম্বৰ্ধনা অনুষ্ঠান হৈ যায় আৰু পৰৱৰ্তী সময়ত এতিয়া আমাৰ ইয়াত ছোৱালীৰ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু এই ছোৱালীৰ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে উদ্বোধন কৰে গড়েশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে। ইতিমধ্যে আমাৰ ছোৱালী ভলীবল টিমৰ 8টি টিমে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ লগে লগে তামোলপুৰ জিলা হেণ্ডবল সন্থায়ো ইয়াত প্ৰদৰ্শনীমূলক হেণ্ডবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। তেখেতসকলৰ খেল ইতিমধ্যে চলি আছে। গতিকে আমাৰ আজি দিনজোৰা কাৰ্যসূচী আমি আশা ৰাখিম এই আটাইকেইটা কাৰ্যসূচীতে আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে সহায় সহযোগিতা কৰিব। ধন্যবাদ।